বৈতামাৰী আৰক্ষীৰ এক বৃহৎ সফলতা চিনেমাৰ কায়দাৰে আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ ধুবুৰী বঙাইগাঁও সীমান্তৱৰ্তী নিত্য বজাৰৰ ধুৰবাৰীত ফেন্সি ডাইল সহ আটক ভুৱা সাংবাদিক এজনে সেইজন ভুৱা সাংবাদিক হততে নিজকে সাংবাদিকৰ পৰিচয় দি ফুৰা সফিকুল ইছলামে নিজৰ বাইকতো সাংবাদিকৰ মোহৰ মাৰি লৈ ফুৰিছিল অবৈধ ব্যৱসায় স্বয়ংভূ সাংবাদিক সফিকুল ইছলামৰ নেতৃত্বত চলিছিল চক্ৰটো নিজকে সাংবাদিকৰ পৰিচয় দি বহুদিনৰে পৰা চলাই আছিল এনে অবৈধ কাৰবাৰ আটক ভুৱা সাংবাদিকসহ 6 গৰাকী লোক বঙাইগাঁৱৰ বৈতামাৰী আৰক্ষীয়ে কফচিৰাসহ আটক কৰে ব্যক্তিকেইজনক ধৃত লোককেইজন হ'ল সফিকুল ইছলাম চাপৰৰ DNA ৱেব পৰ্টেলৰ সাংবাদিক সানিদুল ইছলাম আব্দুল ৰহিম আহমেদ কৰিমুল ইছলাম ৰিজু হুছেইন আৰু সফিকুল ইছলাম বুলি জানিব পৰা যায় বৈতামাৰী আৰক্ষীৰ সোধপোছ অব্যাহত আছে মালিক একচুয়ালি মই আছো মোৰ লগত আৰু এজন আছে মালিকটোৰ নাম কি আছিল মই নিজেও আছো আৰু এজন মালিকটোৰ নাম কি আছিল চাপৰৰ পৰা আমানুৰ ইছলামৰ ৰিপৰ্ট অসমী ভিজন